এটা সৰু ইনফৰমেশ্যন ভিডিঅ' আমাৰ হৰিণাই ঘণ্টাত 90 কিলোমিটাৰ দৌৰিব পাৰে আৰু সিংহই ঘণ্টাত 60 কিলোমিটাৰ দৌৰিব পাৰে আৰু লোকে সিংহই খেদিলেও সিংহই হৰিণাক খেদি খাবই কিন্তু কিয় জানেনে সেইটো মানে এটা সাইকোলজি আছে মই পোৱা মতে গুগলত সাৰ্চ কৰি পোৱা মতে এটা সাইকোলজি আছে সেই সাইকোলজিটো হ'ল যে হৰিণাই দৌৰি থাকোঁতেও পাছলৈ ঘূৰি ঘূৰি চাই গৈ থাকে সেইকাৰণে সি ভয় সোমাই যোৱা পাছতে মানে সি মোক খাবই বুলি যেতিয়া সি পাছলৈ ঘূৰি চায় সেই তেতিয়াই সিংহই এটেক কৰি লয় সেই চাইকোলজিটো থকাৰ কাৰণে সিংহই হৰিণাক খাব পাৰে আৰু ইয়াৰ পৰা এটা কথা জানিব পাৰি যে আগলৈ গৈ থাকিলে পাছত চাব নালাগে কোনোবা এটা কাম কৰি গৈ আছে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে